ভাষাটোৰ ক্ষেত্ৰত আমাৰ বহুতো ক'বলগীয়া আছে মই ঘৰত যি ভাষা ব্যৱহাৰ নকৰোঁ কিয় আমি বাহিৰত কিন্তু সেইটো ভাষা নহয় গতিকে বেয়া নাপাব যদি ভাষাটোৰ ক্ষেত্ৰত আমাৰ কিন্তু ক'বলগীয়া আছে ভাষাটো যেন কিছু আপুনি বিকৃত কৰে ৰিয়েল নলবেৰীয়া ভাষাটো মই ইউটিউবত নকওঁৱেই সেইটো হ'লে এনেকুৱা হ'ব কি কস্তাই খাইছা গৈছা আইছা দে ব ফুৰবা আইছা ভাষা এটাই অসমত ভাষা বেলেগ বেলেগ নাই প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ যেহেতু আপুনি কোভিডৰ এনেকুৱা টাইমত আপোনাৰ ব্লগৰ জৰিয়তে মানুহক মনোৰঞ্জন দিয়ে আপোনাৰ পৰা যেহেতু ধৰক আপোনাৰ ব্লগবোৰ চাই আমি অনুমান কৰোঁ যে আপুনি বহু তথ্য দিয়ে বা আপুনি নিজে বহু সজাগ আমাৰ নিজৰ যিখিনি আমাৰ সংস্কৃতি বা সকলো উপাদানক লৈ কিন্তু ভাষাটোৰ ক্ষেত্ৰত আমাৰ বহুতৰ ক'বলগীয়া আছে ময়ো নামনি অসমৰ কিন্তু ঘৰত যি ভাষা ব্যৱহাৰ নকৰোঁ কিয় আমি বাহিৰত কিন্তু সেইটো ভাষা নহয় গতিকে বেয়া নাপাব যদি ভাষাটোৰ ক্ষেত্ৰত আমাৰ কিন্তু ক'বলগীয়া আছে ভাষাটো যেন কিছু আপুনি বিকৃত কৰে মনোৰঞ্জনৰ নামত কি কবা ডিম্পু ভাষাৰ আসলতে মই সুধিম বুলি ভাবিছিলে কিন্তু দৰ্শকগৰাকী এটা প্ৰশ্ন সুধিছে যেটো আসলতে ইয়াৰ উত্তৰ দিয়াটো দৰকাৰ বহুতে হয়তো ভাবে তেনেকে মেইন প্ৰবলেম নহয় মেইন সিচুৱেশনটো এনেকুৱা মই সৰুৰ পৰা ডাঙৰ হৈছো পাঠশালাত মামাহঁতৰ তাত ঠিক নলবেৰীও হোৱা নাই এটা ৰিমিক্স তো মোৰ ভাষাটো তেনেকুৱা কিন্তু মই সেইটো ভাষা ইউটিউবত নকওঁৱেই ৰিয়েল নলবেৰীয়া ভাষাটো মই ইউটিউবত নকওঁৱেই সেইটো হ'লে এনেকুৱা হ'ব কি কস্তাই খাইছা গৈছা আইছা দে ব ফুৰবা আইছা এইটো হৈছে ৰিয়েল নলবেৰীয়া ভাষা যিটো মই নকওঁ মই লিখিত ক'বই চেষ্টা কৰোঁ কিন্তু যিহেতু মই সৰুৰ পৰা নলবাৰীত আছো তো নলবেৰীয়া এটা সুৰ এটা নলবেৰীয়া এটা ঠেক এটা থাকে যিটো বস্তু সেইটো নেচাৰেল হয় সেইটো যদি চেঞ্জ কৰিব যাওঁ তাত মানে কিবা সেই কৰা হেন হ'ব মানে কিবা আৰু মানে এইটো জোৰ কৰি যেন তুমি কিবা নৰ্মেল আঞ্জা ৰান্ধক তাতৰ ওপৰত বেছি মছলা পাতি দিলে কিবা হৈ যাব মই বুজিছো কথাটো কিন্তু বহুতে আজিকালি এইটো কৰিছে যে নামনি অসমৰ যিটো ভাষা কৰে কিন্তু ভাষা এটাই অসমত ভাষা বেলেগ বেলেগ নাই ভাষা অসমীয়া ভাষা এটাই মাত তাৰ যিটো ডাইলেক্ট বুলি কয় এইটো ইংৰাজীত চাগে যে তাৰ কথা কোৱাৰ ধৰণ কথা কোৱাৰ সেই কাৰণেতো ভাৰতখন ফেমাছ আমাৰ ভাৰতখন এনেকুৱা এটা ঠাই যে 1 কিলোমিটাৰ গলে মানুহৰ ভাষা চেঞ্জ হৈ যায় ভাষা কোৱাৰ ধৰণ চেঞ্জ হৈ যায় কালাৰ চেঞ্জ হৈ যায় পৰিবেশ চেঞ্জ হৈ যায় বতৰ চেঞ্জ হৈ যায় হেনেকুৱা ঠাই পৃথিৱীত কতো নাই সেই কাৰণে আমাৰ ভাৰতখন ফেমাছ যেটো তাৰ ভেৰাইটি তো এই ভেৰাইটি আমাৰ অসমতো আছে আপুনি গোৱালপৰীয়া ভাষা বেলেগ গোৱালপাৰাৰ পৰানো বৰপেটা কিমান দূৰ বৰপেটাৰ অলপমান তাৰ ফুটটো বেলেগ তো এই ফুটটোক লৈ আমি কাজিয়া কৰাতকে গৰ্ব কৰিব লাগে আৰু আমি এইটো ভাবিব নালাগে যে অসমত ভাষা বেলেগ বেলেগ আৰে ভাই অসমীয়া ভাষা এটাই তাৰ যেটো তাৰ অসমীয়া এটাই ভাষা কিন্তু তাৰ ঠাই ভেদে হয়তো অকমান সুৰ বেলেগ হ'ব পাৰে উজনি অসমৰ ফালে বেলেগ কিন্তু এটা লিখিত ভাষা থাকে যেটো আমি লিখিত ভাষাটো আমি লিখিবলৈ যেটো ব্যৱহাৰ কৰো আৰু সেইটো আমি কেতিয়াবা আজি এতিয়া আমি অনুষ্ঠান কৰিছো মই নামনি অসমৰ ছোৱালী হয় কিন্তু মই নামনি অসমৰ হলেও মই এটা তুমি নামনি অসমৰ আজি তুমি পাঠশালাত ডাঙৰ দীঘল হৈছা তাৰ পৰা তুমি নলবাৰীলৈ আহিছা গতিকে তাত তোমাৰ হয়তো অকমান টোন এটা থাকি যাব পাৰে গতিকে তুমি জোৰ কৈ সেইটো যদি আকৌ বেছি মানে লিখিত আকাৰত কৰিব যোৱা সেইটো আসলে ভাল নালাগিব নিশ্চয় ইনফৰ্মেল সেইটো সেই কাৰণে কলো মই যদি সুটটোত পিন্ধি ফিনে ভালদৰে জেল তেল লগাই ইউটিউবত ভিডিও বনাব যাও সেই ভিডিও মানুহে ইমান চাই ভাল নাপাব সেইটো হয়তো টিভিত চলিব সেইটো এটা আপুনি কৰিব লাগিব আপুনি যদি যেনেকে হিয়ত আহে এইটো নাচাব কিন্তু এটা বস্তুটো ইউটিউবটো হৈছে তেনেকুৱাই ইনফৰ্মেল হয় জিটি ভিডিও মানে জিটি নহয় যতে ততে যেনেকে অলপমান মানুহক মানে সেই ঘৰুৱা পৰিবেশটো দিয়া যায় তো সেই ঘৰুৱা পৰিবেশটো মই যদি তাত নেচাৰেলটো গুছাই পিনে আৰু যদি কিবা বেলেগ ভাষা শিকি পিনে বেলেগ কৰিব যাও সেই বস্তুটো এটো ডকুমেন্টাৰী হৈ যাব মানে ইউটিউবৰ বস্তুটো এনেকুৱা যে যিমান পাৰি তোমালকে ৰিয়েলটো দেখুৱাবলৈ চেষ্টা কৰা এটো মইহে দিয়ক বেলেগ তেনেকুৱা নহয় তোমাৰ ধৰণটো মই কৈছো ডিম্পু বৰুৱাৰ ধৰণটো এইটো যে ডিম্পু বৰুৱাই যিমানখিনি ভিডিও আজিলৈকে উলিয়াইছে ভিউৱাৰ্ছৰ কাৰণে তেওঁ বেছি মছলা বা বেছি মানে ভাষাৰ ক্ষেত্ৰতো খুব বেছি লিখিত ব্যৱহাৰ নকৰি আৰু সেইটো হয় কাৰণ আমাৰ ইমান সামগ্ৰীও নাই ইমান মানে যে আমাৰ কোনো ডাঙৰ ষ্টুডিও নাই মোৰ কোনো টিম নাই যে মই এই ইউটিউব চেনেল চলাইছো মোৰ লগত কোনো টিম নাই মই নিজে এই মোবাইলটোৰে ভিডিও কৰো বা কেতিয়াবা কেমেৰাত কৰো এইটোৰে এডিট কৰো এইটোৰে দিও ইয়াত কৈ আৰু কি বেছি আশা কৰিব আৰু গতিকে আসলতে কিন্তু ভাষাৰ ক্ষেত্ৰত বহুত অলপমান এটা হয়তো বহুত লাহে লাহে মই প্ৰথমতে যেতিয়া কিন্তু এইটো নেচাৰেল আৰু কি কৰিবা আৰু বুজিছো নেচাৰেলি আসলতে এনেকুৱা নহয় যে তুমি জানি বুজি নামনি অসমৰ ভাষাটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ চেষ্টা কৰিছা তুমি আসলতে তোমাৰ যিটো তুমি যেনেকে জন্মগতভাৱে তোমাৰ যিটো এটা টোন আছে সেইটো